গৈ আছোঁ ফুৰিব ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ ইজনী মাইনা এলি শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ আছুতীয়া মৰমৰ সুৰ তুমি সেইবোৰ চাহপাতৰ বাগান জেঠাই আমি পাই গলো জেঠাই মামা কি খবৰ মই আৰু দাদাৰ ছোৱালী মাম্মা জাক আহিছে একদম এইবোৰ চিকু চিকু তিনিটা ফুল জেঠাহঁতৰ এইটো এটা ফুল গছৰ এটা জেতুকা গছ আমি এতিয়া গৈ আছোঁ বাইহাটা চাৰিআলিৰ পৰা নলবাৰীলৈ আমি এতিয়া ৰেল লাইন পালোঁ আমি এতিয়া গৈ আছোঁ নলবাৰী ঔটল তগৰ ফুল সেইডাল ৰঙা ফুলডাল আইতাহঁতৰ ঘৰত থকা দেখুওৱা গছডাল যে ৰঙা অশোক ফুলডাল ৰঙা ফুল ধুনীয়া ফুল ফুল এইবোৰ ইমান ভাল লাগিছে দেখি নলবাৰীত বৰমাহঁতৰ তাত আহি এটা অদ্ভুত বস্তু দেখা পালোঁ এইটো কি পোৱালি কমলা এয়া পোৱালি কমলা এটা কমলা ইমান ইমান এনেকে এখন হাতত হয় আৰু এইটো দুটাত এখন হাতে ফুল হোৱা নাই তিনিটা চাৰিটা দেখিয়ে ভাল লাগিছে একদম এয়া কি পোৱালি কমলা খাই চাব লাগিব টেষ্ট কৰি কেনেকুৱা ইমান ধুনীয়া লাগিছে এয়া এইটো অকলে অকলে কিয় আছা মোকো লগতে লৈ থাকা না অকলে অকলে কিয় আছা কমলা তোমাক আজি খাই টেষ্ট কৰি চাব লাগিব গম পাইছা অকলে অকলে আছা ওপৰত কলপাতৰ তলত মই এয়া একদম অদ্ভুত বস্তু দেখা পালোঁ এয়া কমলা বা ছিঙি আছে খাই টেষ্ট কৰি চাব লাগিব সৰু একদম ইমান মানে একদম পোৱালি কমলা এটা দেচোন খাই টেষ্ট কৰি চাব লাগিব এইটো একদম পোৱালি কমলা এইটো আমি এতিয়া খাই চাম কেনেকুৱা লাগে
মিঠা নে টেঙা নে কেনেকুৱা এইটো বকফুল আৰু এইবোৰ জলকীয়া এইটো গছ বকফুল। বকফুল এইয়া বকফুল। এইয়া বকফুলৰ গছ এইয়া বহুত বস্তু আছে দেই বৰমাহঁতৰ কমলাটো খাই টেষ্ট কৰি চালোঁ বহুত টেঙা ফুলকবি খেতি কৰিছে চাপৰ চাপৰ কলগছ ভাল লাগিছে দেখি সঁচাকৈ আৰু এইবোৰ পিঁয়াজৰ নলা বহুত দিনৰ মূৰত আহিলোঁ বৰমাহঁতৰ ঘৰত আহি বহুত বস্তু খেতি কৰিছে ঘৰতে বহুত ভাল লাগিছে পিঁয়াজৰ নল ফুলৰ গছ বায়ে জেঠুৱে একদম পূৰা ছিঙি আছে আৰু সেইডাল বকফুলৰ গছ আকৌ এইডাল বকফুলৰ গছ এইডাল কৰ্দৈ গছো আছে এইডাল বা বহুত বস্তু আছে দেই বৰমাহঁতৰ তাত বহুত ভাল লাগিছে আহি বহুত দিনৰ মূৰত আহিলোঁ আৰু তেতিয়া আগতে আহোঁতে ভ্লগো বনোৱা নাছিলোঁ এতিয়া ভ্লগ বনাইছোঁ নতুনকৈ ভাবিলোঁ ভ্লগ বনাই দিওঁ এয়া কৰ্দৈ গছ এয়া কৰ্দৈ লাগি আছে চাপৰ চাপৰ কলগছ কি মৰম লাগিছে দেখি পাপা বা জেঠু এয়া বকফুল লৈ দিছে একদম পূৰা বৰমাই ল'ব দিছে ঘৰত খাবলৈ বকফুল এয়া কমলা গছ এইডাল কি পোৱালি পোৱালি কমলা ইমান ধুনীয়া লাগিছে বৰমাহঁতৰ তাত বহুত দিনৰ মূৰত আহিলোঁ আৰু ইমান গছ গছনি বহুত ভাল লাগিছে এতিয়া গৈ আছোঁ পথাৰলৈ পথাৰলৈ গৈ আছোঁ বা ৰ'দ সঁচাকৈ দেই বহুত ভাল লাগিছে বহুত দিনৰ মূৰত আহিলোঁ বৰমাহঁতৰ তাত আগতে যেতিয়া আহিছিলোঁ তেতিয়া মই ভ্লগ ষ্টাৰ্ট কৰাই নাছিলোঁ এতিয়া ষ্টাৰ্ট কৰিলোঁ বেছিদিন হোৱা নাই ভ্লগ ষ্টাৰ্ট কৰা তাৰপিছত ভ্লগ এটা বনাই দিওঁ আৰু ইমানখিনি বস্তু দেখা পালোঁ নিদাকৈনো মই ভিডিঅ'ত কেনেকৈ থাকোঁ ন ইমান ধুনীয়া এয়া ধান কাটিছেই তথাপিও ভাল লাগিছে এয়া মা আৰু বাহু এয়া বকফুল পাৰি আছে বহুত ভাল পায় বকফুল এইবোৰ পকা ধানবোৰ কাটিছে এয়া বহুত ভাল লাগিছে ইমান ধুনীয়া এটা ভিউ আহিছে দেখিছে আপোনালোকে চব ইমান ধুনীয়া ভিউ বহুত ভাল লাগিল বৰমাহঁতৰ তাত আহি ভাত দিছে পনীৰ আৰু দালি বনাইছে আলু আৰু বকফুল যে বায়ে ছিঙিছিলে এয়া বকফুল একদম ভাজিলে আমি এতিয়া খাম আৰু এই বেঙেনা চপ নলবাৰী ঔতলৰ পৰা গৈ আছোঁ এতিয়া আমি আখৰা চক পালোঁ আৰু গৈ আছোঁ গাঁৱৰ ঘৰ পাই গ'লোঁ নলবাৰী আখৰা এইডাল তেজপাতৰ গছ এইডাল আহা গুণগুণ আহা জনী দাদাৰ ছোৱালী টিকলি তোমাৰ নামটো কৈ দিয়াচোন এবাৰ সাগৰিকা তোমাৰ ঘৰত মাতা নাম গুণগুণ ন আচল নাম সাগৰিকা এয়া জেঠুৰ গাঁৱৰ ঘৰ নলবাৰী আখৰা পাণ গছ এয়া পিছফালে এইবোৰ গোটেই তামোল গছ এই কিমান ওখ এইবোৰ জেঠুৰ গাঁৱৰ ঘৰত তামোল জেঠুৰ
ঘৰ নলবাৰীৰ আখৰাত হয় আৰু বাহঁতে চাৰিআলিত থাকে। আমি বাহঁতে চাৰিআলিতো আহিলোঁ, তাৰ পৰা নলবাৰীতো আহিলোঁ। আজি তামোল গছ কিমান ওখ, এখন সাকু এখন আছে। সাকুখন আছে ন? সাকুখন আছে ন? অঁ, আমি সাকুখন দেখাম। এইবোৰ তামোল গছ কিমান ওখ। পুখুৰী, এইটো পুখুৰী, এইটো ৰাস্তা। তামোল গছবোৰ ইমান ওখ ওখ, দীঘল দীঘল। বাঁহৰ সাকু এখন আছে। অলপতে আহি গৈছোঁ ইয়াতে, তেতিয়া মই ভ্লগ ষ্টাৰ্ট কৰাই নাছিলোঁ। তাৰপিছত আজি একদম ভালকৈ কৰিছোঁ, একদম চব ভিডিঅ'। এইখন বাঁহৰ সাকু, এইফালেদি মানুহ পাৰ হৈ যায়। এইখন কিবা দাদাৰ ছোৱালী। জলকীয়া গছ, সেইবোৰ খেৰ, মাহ, এডাল মেচেকা টেঙা। এই গুটিটো পকিলে জেলি বনাব পাৰি। মাছেদি খায়। জলকীয়া, জলকীয়া একদম ৰঙা হৈ পকি আছে। কেঁচুৱা মাইনাজনী, গুণগুণ মাইনা, এখন মাতা। অঁ, হ'ব। মেচেকা টেঙা একদম ফুল, এইবোৰ মেচেকা টেঙা। আমি এতিয়া গৈ আছোঁ নলবাৰী আখৰাৰ পৰা আকৌ বাহঁতে চাৰিআলিলৈ। সেইটো জোন ওলাইছে, ইমান ধুনীয়া লাগিছে জোনটো। বেলি ডুব গৈছে, ইমান ধুনীয়া এটা ভিউ আহিছে। জৈন গোসাঁই কি ক'ত বহি আছা? চোফাত। গাত নুঠিবি ৰ। লাকি, লাকি বেটা, আমাৰ জানমণিয়ে মাথুনিকে চিঞৰিছে। আমি নলবাৰীৰ পৰা আহিলোঁ আকৌ বাহঁতে চাৰিআলি। লাকি, লাকি, লাকি মৰম মৰম ন আমাৰ লাকি। ভাল লাকি, চা চা বেটা, লাকি বেটা, বেটা, লাকি বেটা মৰম কৰিব পাতি দিছা। লাকি বেটা মৰম কৰিব পাতি দিছে। অ' মাম্মা, বেবি শাক টু 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 টু, বেবি শাক টু 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 টু, বেবি শাক টু শাক টু টু টু, বেবি শাক। মাম্মা আৰু মই ঐ পপকৰ্ণ লৈ আহিছে আমালে। দিয়া 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 পপকৰ্ণ। বৌয়ে পপকৰ্ণ দিয়া মোক দিয়া। লাইটিঙত ফটো উঠিলোঁ অলপ জেঠাইৰ লগত। ফটো পোষ্ট দি আছোঁ পুৰা একদম। মই আৰু এয়া দাদা। জেঠু, জেঠাই, বা, বৌ, আমি জেঠাহঁতৰ ঘৰৰ পৰা যাব লৈছিলোঁ। তুমি ইমান চিনি পোৱা হৈ গ'লা। দাদা, বাই বাই। প্লিজ সাবস্ক্রাইব সাবস্ক্ৰাইব, লাইক, কমেন্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰিব চেনেলটো পুজাছ ব্লগ। বাই বাই। ঘৰ পাই গ'লো।